হয় ভাইটি তোমালোক ক'ৰ পৰা আহিছা আমি নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্ট কোন ঠাই নলবাৰী ডিষ্ট্ৰিক্ট আমি নলবাৰী ডিষ্ট্ৰিক্টৰ কাটিকুছিৰ পৰা আহিছোঁ কাটিকুছিৰ পৰা তোমালোক নিশ্চয় ৰাতিপুৱাই ওলাইছা ৰাতিপুৱা ওলাইছা ন তো গোটেই তাৰ পৰাতো ইয়ালৈকে তোমালোক খোজকাঢ়ি আহিছা ন তোমালোক যিহেতু ইমান দূৰৰ পৰা ইমান দূৰলৈকে আহিছা তো অহাৰ পিছত নিশ্চয় তোমালোকেও বহুত ভাল পোৱা জুবিন দাক সেইটো কাৰণে আহিছা আজি ইয়ালৈকে তো তোমালোকে কি ক'বা যে আমি প্ৰথম কথা হ'ল জুবিন দাই বিদেশী আত্মাই যাতে শান্তি পায় তাৰ কাৰণে পদযাত্ৰা কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল জুবিন দাৰ যি আমাৰ ন্যায় জুবিন দাৰ যাতে সঠিক ন্যায় দিয়ে তাৰ বাবে আমি পদযাত্ৰা কৰিছোঁ জুবিন দাস হত্যা কৰা হৈছে কাৰণ আমাৰ হত্যা কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যি হত্যা কৰিছে সঠিক হত্যা যাতে তদন্ত ওলায় কাৰণ হত্যা কোন কৰিছে সকলোৰে যাতে স্পষ্টভাৱে ওলায় অকল চাম কানুৰ সিদ্ধাৰ্থৰ মুখ দুখনে নহয় সিদ্ধাৰ্থৰ চাম কানুৰ আঁৰত থকা মুখ কেইখনো আমি নিশ্চয় জানিব লাগিব তাৰে আমি যাতে জুবিন দাই সঠিক ন্যায় পায় তাৰে কাৰণে পদযাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট কাটিকুছি অঞ্চলৰ পৰাই আমি সোণাপুৰলৈ নিশ্চয় জুবিন দাই ন্যায় দিব বুলি জুবিন দাক সঠিক ন্যায় দিব বুলি আমাৰ অসম চৰকাৰৰ তথা মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আশা আছে নিশ্চয় এইখিনিয়ে ঠিক আছে News or Sublive.